নমস্কাৰ, মই অৰ্জুনে সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই জিকে চেণ্টাৰ আসাম ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট এটা টপিক, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ। সংবিধানে উল্লেখ কৰা মতে এই মৌলিক অধিকাৰসমূহ ভাৰতৰ সকলো নাগৰিকে মানি চলিবলৈ বাধ্য। মানি চলিবই লাগিব, অন্যথা আপোনাৰ শাস্তিৰ প্ৰাৱধান আছে। কাৰণ এইটো হৈছে এক ন্যায়পালিকাৰ বিষয়। আৰু ভাৰতীয় নাগৰিক হোৱাৰ বাবে এই মূল অধিকাৰসমূহ আপোনাৰ পৰা কোনেও কাঢ়ি ল'বও নোৱাৰে, না কোনো ব্যক্তি না কোনো চৰকাৰ। ঠিক আছে, এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িছোঁ আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ কিমান নম্বৰ ভাগত উল্লেখ কৰা আছে? প্ৰথম, দ্বিতীয়, তৃতীয় নে চতুৰ্থ? কোনটো ভাগত উল্লেখ আছে? মনত ৰাখিব, সংবিধানৰ 3 নম্বৰ ভাগত উল্লেখ আছে। লগতে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে বৰ্তমান সংবিধানত মুঠ ভাগৰ সংখ্যা হৈছে 25টা আৰু আৰ্টিকেল অনুচ্ছেদ হৈছে 448 আৰু অনুসূচী শিডিউল হৈছে 12টা। আমাৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে, গৈ চাব পাৰিব। আৰু পৰৱৰ্তী প্ৰশ্ন হৈছে সংবিধানৰ কিমান নম্বৰ অনুচ্ছেদৰ পৰা কিমান নম্বৰ অনুচ্ছেদলৈ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? 12ৰ পৰা 35লৈকে, 14ৰ পৰা 28লৈকে, 18ৰ পৰা 35লৈকে নে 16ৰ পৰা 32লৈকে? মনত ৰাখিব, ভাৰতীয় সংবিধানত 12ৰ পৰা 35লৈকে মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। তো আজি আমি আলোচনা কৰিম সংবিধানৰ 3 নম্বৰ ভাগত থকা অনুচ্ছেদ 12ৰ পৰা অনুচ্ছেদ 35লৈকে। ঠিক আছে, পৰৱৰ্তী কোৱেশ্চন, আমাৰ দেশৰ মৌলিক অধিকাৰসমূহ কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইম্পৰ্টেণ্ট প্ৰশ্ন। ব্ৰিটেইন, কানাডা, ৰাছিয়া নে আমেৰিকা যুক্তৰাষ্ট্ৰ? মনত ৰাখিব, আমাৰ দেশৰ মৌলিক অধিকাৰসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, সংবিধানৰ কোনটো ভাগক মেগনা কাৰ্টা বুলি কোৱা হয়? দৰকাৰী প্ৰশ্ন। মনত ৰাখিব, সংবিধানৰ 3 নম্বৰ ভাগক মেগনা কাৰ্টা বুলি কোৱা হয়। মেগনা কাৰ্টা হৈছে ফ্ৰান্সৰ ভাষা আৰু মেগনা কাৰ্টা শব্দটোৰ প্ৰয়োগ হৈছে ইংলেণ্ডত। মনত ৰাখিব, আৰু ফ্ৰান্স ভাষাৰ মেগনা কাৰ্টাৰ শব্দৰ অৰ্থ হৈছে অধিকাৰ। পৰৱৰ্তী কোৱেশ্চন, অনুচ্ছেদ 12ত কি উল্লেখ কৰা আছে? মনত ৰাখিব, 12 নম্বৰ অনুচ্ছেদে ভাৰতীয় মৌলিক অধিকাৰৰ ওপৰত পৰিভাষা দিয়ে যে ৰাজ্যই এনেকুৱা কোনো আইন বনাব নোৱাৰিব যাতে সেই আইনে নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত কোনো ধৰণৰ বাধা আৰোপ কৰে। ঠিক আছে, ৰাজ্য বুলি ক'লে ইয়াত স্পষ্টভাৱে উল্লেখ আছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট এণ্ড লোকেল অথৰিটি। তো 12 নম্বৰ অনুচ্ছেদে এইটোৱে কয় যে নাগৰিকৰ মৌলিক অধিকাৰ বিনা কাৰণত অন্যথা কোনেও কাঢ়ি ল'ব নোৱাৰে। কিন্তু সমাজ তথা ৰাজ্য শৃংখলাবদ্ধভাৱে তথা ৰাইজৰ হিতৰ বাবে কিছুমান আইন কানুন বনাব পাৰে। ৰাজ্য বুলি ক'লে সংবিধানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু লোকেল অথৰিটি ইত্যাদিক বুজায়। ঠিক আছে, পৰৱৰ্তী কোৱেশ্চন, অনুচ্ছেদ 13ত কিহৰ বিষয়ে উল্লেখ আছে? মনত ৰাখিব, 13 নম্বৰ অনুচ্ছেদে কয় যে আমাৰ মৌলিক অধিকাৰসমূহ ভোগ কৰাত যদি কাৰোবাৰ কোনো ধৰণৰ অনিষ্ট হৈ আছে আৰু এই অধিকাৰসমূহ অসংগত বুলি বিবেচিত হয় তেতিয়াহ'লে এই অধিকাৰসমূহ হ্ৰাস কৰি দিব পৰা যাব। লগতে মনত ৰাখিব, আমাৰ সংবিধান কাৰ্যকৰী হৈছিল 26 জানুৱাৰী 1950 চনত আৰু এই সংবিধান বনোৱাৰ আগতে বহুতো আইন বনোৱা আছিল আৰু এই আইনসমূহ এতিয়াও লাগু হ'ব। মানে সংবিধান বনোৱাৰ আগৰ কোনো আইন এতিয়াও লাগু হ'ব পাৰে, কিন্তু এটা চৰ্ত থাকিব, সেই আইনে বৰ্তমান মৌলিক অধিকাৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। লগতে আগলৈও চৰকাৰে এনেধৰণৰ আইন বনাব নোৱাৰিব য'ত নাগৰিকৰ মৌলিক অধিকাৰত খৰ্ব হয়। ঠিক আছে, মুঠতে অনুচ্ছেদ 13ই এইটোৱে কয় যে সংবিধান বনোৱাৰ আগৰ কোনো আইন আৰু ভৱিষ্যতে বনোৱা কোনো আইনে বৰ্তমানৰ মৌলিক অধিকাৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰিব নোৱাৰিব। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম আমাৰ মৌলিক অধিকাৰসমূহ। সাধাৰণতে আমাৰ মৌলিক অধিকাৰ আছিল 7টা, কিন্তু বৰ্তমান সময়ত আমাৰ মৌলিক অধিকাৰ হৈছে 6টা। ঠিক আছে, আৰু প্ৰথম মৌলিক অধিকাৰটো হৈছে সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি। সমতাৰ অধিকাৰ সংবিধানৰ অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 18লৈকে উল্লেখ আছে। ঠিক আছে, অনুচ্ছেদ 14ৰ পৰা 18 আমাক এইটোৱে কয় যে ভাৰতত বসবাস কৰা সকলো নাগৰিকে এক সমান আৰু সকলোৰে সমান অধিকাৰ আছে। প্ৰথমে আমি মৌলিক অধিকাৰ কেইটা আলোচনা কৰি লৈছোঁ,
তাৰপিছত আমি আলোচনা কৰিম ইয়াৰ ওপৰত আহিব পৰা দৰকাৰী প্ৰশ্ন আৰু উত্তৰসমূহ। ঠিক আছে, আৰু প্ৰথম আমাৰ মৌলিক অধিকাৰটো হৈছে সমতাৰ অধিকাৰ। পৰৱৰ্তী স্বতন্ত্ৰতাৰ অধিকাৰ। অনুচ্ছেদ 19 পৰা অনুচ্ছেদ 22লৈকে স্বতন্ত্ৰতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। স্বতন্ত্ৰতাৰ অধিকাৰ ইয়াৰ অৰ্থ হৈছে ভাৰতীয় সংবিধানে আপোনাক কিদৰে আৰু কিহৰ ওপৰত স্বাধীনতা দিয়ে এইটো উল্লেখ আছে অনুচ্ছেদ 19 পৰা অনুচ্ছেদ 22লৈকে। ঠিক আছে, পৰৱৰ্তী মৌলিক অধিকাৰটো হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ। এইটো উল্লেখ আছে অনুচ্ছেদ 23 পৰা অনুচ্ছেদ 24লৈকে। ঠিক আছে, আৰু অনুচ্ছেদ 23 পৰা 24 এইটোৱে কয় যে এই ভাৰত দেশৰ ভিতৰত কোনেও আপোনাক কোনো ধৰণৰ শোষণ কৰিব নোৱাৰে। তথাপিও যদি আপোনাৰ ওপৰত কোনো ধৰণৰ শোষণ হয় আৰু তাৰ বিৰুদ্ধেও আপোনাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে অনুচ্ছেদ 23 আৰু অনুচ্ছেদ 24। প্ৰথমে আমি মৌলিক অধিকাৰসমূহ চাই লৈছোঁ, তাৰপিছত আমি ইয়াৰ ওপৰত আহিব পৰা দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, পৰৱৰ্তী মৌলিক অধিকাৰ হৈছে ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ। ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে অনুচ্ছেদ 25 পৰা অনুচ্ছেদ 28লৈকে। মনত ৰাখিব, আৰ্টিকেল 25 পৰা 28 আপোনাক এইটোৱে কয় যে ভাৰতৰ ভিতৰত আপুনি যিকোনো ধৰ্মকে মানি চলিব পাৰে। এইটো স্বাধীনতা প্ৰদান কৰে ভাৰতীয় সংবিধানে। ঠিক আছে, পৰৱৰ্তী শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ। শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ বুলি ক'লে শিক্ষা আৰু সংস্কৃতিৰ লগত জড়িত সকলো প্ৰকাৰৰ অধিকাৰ ভাৰতীয় সংবিধানৰ 29 আৰু 30 নম্বৰ অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে। ঠিক আছে, পৰৱৰ্তী সম্পত্তিৰ অধিকাৰ ৰিমুভড। সম্পত্তিৰ অধিকাৰ অনুচ্ছেদ 31ত উল্লেখ আছিল আৰু সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আইনী অধিকাৰলৈ লিগেল ৰাইটলৈ ৰূপান্তৰিত কৰা হৈছিল। ঠিক আছে, আৰু মৌলিক অধিকাৰৰ ওপৰত দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰাৰ আৰম্ভণিতে প্ৰথমে আমি সম্পত্তিৰ অধিকাৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম, কাৰণ সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা ৰূপান্তৰিত কৰি আইনী অধিকাৰলৈ লোৱা হৈছে। ঠিক আছে, পৰৱৰ্তী আমাৰ মৌলিক অধিকাৰ হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ হৈছে এনে এক অধিকাৰ যি অধিকাৰে এই বাকী সকলো অধিকাৰক সংৰক্ষণ কৰে বা সুৰক্ষা প্ৰদান কৰে। ঠিক আছে, এতিয়া আমি সম্পত্তিৰ অধিকাৰৰ ওপৰত দুটা খুব দৰকাৰী প্ৰশ্ন আলোচনা কৰিম, আৰু প্ৰথম প্ৰশ্নটো হৈছে কিমান নম্বৰ সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আইনী অধিকাৰলৈ ৰূপান্তৰিত কৰা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন, মনত ৰাখিব। অপশ্যনত দি আছে 73তম সংবিধান সংশোধন 1992, 44তম সংবিধান সংশোধন 1972, 42তম সংবিধান সংশোধন 1976 নে 52তম সংবিধান সংশোধন 1985। মনত ৰাখিব, ইয়াৰ শুদ্ধ উত্তৰ হৈছে 44তম সংবিধান সংশোধন 1978। ঠিক আছে, মনত ৰাখিব 44তম সংবিধান সংশোধন 1978ৰ আধাৰত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আইনী অধিকাৰলৈ লোৱা হৈছিল। ঠিক আছে, দ্বিতীয় প্ৰশ্নটো সম্পত্তিৰ অধিকাৰক কিমান নম্বৰ অনুচ্ছেদৰ পৰা কিমান নম্বৰ অনুচ্ছেদলৈ ৰূপান্তৰিত কৰা হৈছিল। 28 নম্বৰ অনুচ্ছেদৰ পৰা 300লৈ, 29 নম্বৰ অনুচ্ছেদৰ পৰা 300লৈ, 30 নম্বৰ অনুচ্ছেদৰ পৰা 300A লৈ নে 31 নম্বৰ অনুচ্ছেদৰ পৰা 300A লৈ। এইটো দৰকাৰী প্ৰশ্ন, মনত ৰাখিব। 31 নম্বৰ অনুচ্ছেদৰ পৰা 300A লৈ ৰূপান্তৰিত কৰা হৈছিল। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম মৌলিক অধিকাৰৰ সমতাৰ অধিকাৰ অনুচ্ছেদ 14 পৰা অনুচ্ছেদ 18লৈকে। ঠিক আছে, আৰু অনুচ্ছেদ 14ত উল্লেখ আছে আইনৰ আগত সকলো সমান। আইন সকলোৰে বাবে একে। কোনো এজনে কোনো অপৰাধমূলক কাম কৰিলে যিদৰে শাস্তি পাব সেই একে শাস্তি পাব কোনো বেলেগ এজনে অপৰাধ কৰিলে। ঠিক আছে, পৰৱৰ্তী অনুচ্ছেদ হৈছে 15 নম্বৰ অনুচ্ছেদত উল্লেখ আছে জাতি, বৰ্ণ, ধৰ্ম, লিংগ, জন্মস্থানৰ আধাৰত ভেদভাৱ নিষেধ। ঠিক আছে, মনত ৰাখিব অনুচ্ছেদ 15ই জাতি, বৰ্ণ, ধৰ্ম, লিংগ, জন্মস্থানৰ আধাৰত কাৰো লগত কেতিয়াও ভেদভাৱৰ অনুমতি নিদিয়ে। ঠিক আছে, পৰৱৰ্তী হৈছে অনুচ্ছেদ 16। অনুচ্ছেদ 16ত উল্লেখ আছে নিযুক্তিৰ ক্ষেত্ৰত সকলোৰে সমান সুযোগ। ঠিক আছে, অনুচ্ছেদ 16ত উল্লেখ আছে যে দেশৰ ভিতৰত কোনো পদৰ বাবে যদি নিয়োজিত বা নিযুক্তি দিব লগা হয় এই বিষয়ত
সকলোৰে সমান অধিকাৰ থাকিব। ঠিক আছে। পৰৱৰ্তী অনুচ্ছেদ হৈছে 17 মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল 17 অস্পৃশ্যতাৰ অন্ত। অনুচ্ছেদ 17ত উল্লেখ আছে অস্পৃশ্যতাৰ অধিকাৰৰ বিষয়ে। ভাৰত এনেকুৱা এখন দেশ য'ত আগতে অস্পৃশ্যতাৰ উন্মূলন চলিছিল, য'ত কোনো নিচ্চ জাতিৰ মানুহে উচ্চ জাতিৰ মানুহক স্পৰ্শ কৰিব পৰা নাছিল। তেতিয়া অস্পৃশ্যতা এক পৰম্পৰা হিচাপে চলিছিল, কিন্তু বৰ্তমান সময়ত ইয়াক অনুচ্ছেদ 17ৰ মাধ্যমত ৰোধ কৰা হৈছে আৰু বৰ্তমান সময়ত অস্পৃশ্যতাৰ উন্মূলনক দণ্ডনীয় অপৰাধ হিচাপে ঘোষিত কৰা হৈছে। ঠিক আছে, মনত ৰাখিব ইম্পৰ্টেণ্ট আৰ্টিকেল। পৰৱৰ্তী আৰ্টিকেল হৈছে 18 অনুচ্ছেদ 18। অনুচ্ছেদ 18ত উল্লেখ আছে উপাধিৰ অন্ত। উপাধিৰ অন্ত বুলি ক'লে আমাৰ দেশ স্বাধীন হোৱাৰ পূৰ্বে বহুতো এনেধৰণৰ উপাধি আছিল যি উপাধিয়ে এজন ব্যক্তিৰ তুলনাত উপাধি ৰখা ব্যক্তিক শ্ৰেষ্ঠ বুলি দেখা গৈছিল। উদাহৰণস্বৰূপে মহাৰাজ, ছাৰ, ৰায় বাহাদুৰ, আকবৰ, বাদশ্বাহ ইত্যাদি এনেধৰণৰ উপাধি অনুচ্ছেদ 18ৰ যোগেদি ভাৰতবৰ্ষত বন্ধ কৰা হৈছে। কিন্তু দুই ধৰণৰ উপাধি আপোনালোকে ল'ব পাৰে। এটা হৈছে প্ৰতিৰক্ষা ডিফেন্স সম্বন্ধীয় উপাধি আৰু আনটো হৈছে শিক্ষা সম্বন্ধীয় উপাধি। আৰু প্ৰতিৰক্ষা সম্বন্ধীয় উপাধি বুলি ক'লে কেপ্টেইন, মেজৰ, কৰ্ণেল ইত্যাদি উপাধি আপোনালোকে ল'ব পাৰে। আৰু পৰৱৰ্তী হৈছে শিক্ষা সম্বন্ধীয় উপাধি। শিক্ষা সম্বন্ধীয় উপাধি বুলি ক'লে ধৰি লওক নামৰ আগত ডক্টৰ, প্ৰফেচাৰ, ইঞ্জিনিয়াৰ ইত্যাদি এনেধৰণৰ উপাধি আপোনালোকে ল'ব পাৰিব। মনত ৰাখিব প্ৰতিৰক্ষা ডিফেন্স আৰু শিক্ষা সম্বন্ধীয় এই দুই ধৰণৰ উপাধিৰ বাহিৰে সকলো ধৰণৰ উপাধি অনুচ্ছেদ 18ৰ মাধ্যমত বন্ধ কৰা হৈছে। ঠিক আছে, আজি আমি ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰৰ 12 নম্বৰ অনুচ্ছেদৰ পৰা 18 নম্বৰ অনুচ্ছেদলৈ বিস্তাৰিতভাৱে আলোচনা কৰিলোঁ। আমি সকলো মৌলিক অধিকাৰৰ ওপৰত আলোচনা কৰাৰ পিছত ইয়াৰ ওপৰত পৰীক্ষাত আহিব পৰা সকলো ধৰণৰ প্ৰশ্ন আলোচনা কৰিম। আৰু এটা ভিডিঅ'তে সকলো মৌলিক অধিকাৰৰ ওপৰত আলোচনা কৰিলে ভিডিঅ'টো বহুত বেছি দীঘল হ'ব। গতিকে পৰৱৰ্তী ভিডিঅ'ত অনুচ্ছেদ 19ৰ পৰা অনুচ্ছেদ 35লৈকে আলোচনা কৰিম। আৰু আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো